সঁচাকে বহুত ধুনীয়া লাগিছে ইয়ালৈ আহি কেনে তোমাক কেনেকুৱা লাগিছে কোৱা মানে গাইজ আমি বাবু মই আৰু আমাৰ ভাগিন বাইদেউ ভিনদেউ গোটেইবিলাকে আহি আছোঁ গ্ৰীণউড ৰিজৰ্ট এতিয়া বাজিলে 2:20 কিবা এটা খাবৰ কাৰণে আহিছোঁ অলপ অলপ বৰষুণ পৰি আছে সি মানে গাড়ীতে টোপনি গ'ল গাইজ আগৰ ফালে আছে ৰিজৰ্টখন আমি মানে চিৰিয়াখানা চাই পেলাই আহি আছোঁ আৰু তাত বাবু বহুত খেলিলে কাৰণে সি টোপনি গ'ল যিসকলে চাইছে গমেই পাইছে আৰু যিসকলে চোৱা নাই ডিছক্ৰিপশ্যনত লিংক আছে আগৰ ভিডিঅ'টো চাই ল'ব গাইজ ভিতৰত সোমাই ডাইৰেক্ট মানে বাৰত সোমাই আহিলৈ চাওক মানে পুৰা ষ্টাইলত মালৰ বটলবিলাক ৰাখি থোৱা আছে আৰু লাইটৰ ফৰকাচিঙেদি মানে খুব ধুনীয়া দেখা হৈ আছে দেই আৰু এইফালে চাওক কিছুমান মানুহে পুৰা মাছে মাংসই মালে পুৰা খাই আছে মানে কি ক'ম আৰু সোমাই মানে গাটো কিবা বেলেগ বেলেগ লাগি গৈছে গাইজ আৰু এইফালে চাওক এইফালে ঝাৰু দি আছে আৰু আগৰ ফালে দুটামান বহুত কেইজন মানুহে পুৰা খাই আছে মানে যি পাইছে খাইছে আৰু এইফালে চাওক মানে আমাৰ নিচিনা মানুহৰ কাৰণে নহয় দিয়ক বাৰু বহুত ওপৰৰ লেভেলৰ মানুহ এইবিলাক তামাম আৰু বাবুক লৈ লৈ পুৰা বাৰখন দেখাই দিলোঁ আপোনালোকক বহুত ভালদৰে ভিডিঅ' কৰা নহ'ল কাৰণ কিছুমান মানুহে বেয়া পাব পাৰিছোঁ ওপৰে ভিডিঅ'টো কৰি দিলোঁ আৰু এইফালে এখন গাড়ীৰ নিচিনা কিবা বনাই থোৱা আছে ৰ'বক এতিয়া ৰেষ্টুৰেণ্টৰ ফালে গৈ ক'ত বহি লওঁ বাবুক লৈ গোটেই ভাগৰি গৈছোঁ यहाँ के बुकिंग আছে হ'ব বাৰু তাত ধৰিব নেকি ইয়াতে ৰিজাৰ্ভেশ্যন আছে সেইফালে বহি গ'ল ইচ্ছা কৰিছিলোঁ ইয়াতে বহিব ইয়াতে বোলে বুকিং আছে আমি আগত যাই বহি আছোঁ গাইজ ৰিজৰ্টখনত আহি সঁচাকৈ বহুত ভাল লাগিছে নেকি একদম মজা মানে খোৱা লোৱাটো বেলেগ কথা বাৰু ভিনদেউৱে মানে অৰ্ডাৰ দি আছে আমি বাহিৰত আহি পেলাই ফটো চটো ৰিল চিল বনাই আছোঁ একদম অলপ অলপ বৰষুণ পৰি আছে এনেকৈ ভিজা নাযায় কিন্তু ভাল লাগি আছে পৰিৱেশটো তোমাক কেনেকুৱা লাগিছে কোৱা মজা লাগিছে আহি একদম বহুত বেছি ভাল লাগিছে চিৰিয়াখানা চালোঁ এইবাৰ ইয়াৰ ৰিজৰ্টত তাৰপিছত চাওঁ আৰু ক'ত ক'ত যাওঁ খাই লৈ বাকী বহুত ভাল লাগি আছে গাইজ আমি ৰেষ্টুৰেণ্টখন কিবা কিবি দেখাব চেষ্টা কৰিম ওপৰত গৈছোঁ ৰ'ব কি আছে চাব যাম আৰু ওপৰত যাব পাৰিম নে খাই আছোঁ ৰ'ব দেই গাইজ মানে ইমান ডাঙৰ এখন ৰেষ্টুৰেণ্টত আজি সোমাইছোঁ ভাল লাগি আছে মানে খাবৰ কাৰণেতো অৰ্ডাৰ দিয়া হৈছে কিন্তু অলপ টাইম লাগিব গতিকে আমি সেই টাইম অলপ ঘূৰোঁ ক'ত কি আছে চাওঁ বাৰু এইফালে আহিলোঁ ইফালে ক'ত কি আছে গম নাপাওঁ গাইজ গতিকে আপোনালোক দেখাই থাকিম চাই থাকক এইফালে এটা ডাঙৰ হোল আছে দেখোন গাইজ এইফালে চাফা ধাফা কিবা কিবি কৰি আছে গাইজ এয়া চাওক এয়া হৈছে জিপচি মোৰ দোকানত বিক্ৰী কৰোঁ প্লাষ্টিকৰ এইটো অৰিজিনেলটো ইয়াত থোৱা ইয়াতে ডাঙৰ কিবা ইভেণ্ট পাতে আৰু মানে পাৰ্টি চাৰ্টি গতিকে আৰু আগৰ ফালে কি আছে দেখাই আছোঁ ৰ'ব গ্লাছ নেকি গ্লাছ ভাই এয়া চাওক ক্লিন গ্লাছ নিজকে দেখা পাই আছোঁ কিন্তু বেলেগ যেন লাগিছিলে মোৰ গৰমতে এইফালে কিবা অফিচ ৰুম আছে হ'ব এইফালে পৰা মই আৰু এটা আপোনালোকক ভিউ দেখাই দিছোঁ ৰ'বক দেই এয়া চাওক কি ধুনীয়া ব'লা ঠাইখিনি সঁচাকৈ বহুত বেছি ভাল লাগিছে কিন্তু আমাৰ বেড লাক মানে ৰিল বনাব ইচ্ছা কৰিছিলোঁ কিন্তু নেটৱৰ্ক নাপায় মানে ঘূৰি থাকে নেটৱৰ্ক একেবাৰে কম পায় মানে ইয়াতে চ' বেড লাক আমাৰ সঁচাকৈ বহুত ধুনীয়া লাগিছে ইয়ালৈ আহি কেনে তোমাক কেনেকুৱা লাগিছে কোৱা মানে যিখিনি মানে চিনাৰী হয় সঁচাকৈ বিৰাটেই ভাল লাগিছে আৰু নেক্সট টাইম কেতিয়াবা আমি আহিম বাৰু আমি দুটা আহিম বাবুকো লৈ আহিম আমাৰ খানাটো হৈছে না খবৰ লৈ আহোঁ গাইজ ভাইটি বঢ়িয়া গান গাই আছে চাওক ইহঁতে এতিয়া গোটেইবিলাকে ৰৈ আছে খাম বুলি কিন্তু এতিয়ালৈকে বাবু উঠি গ'লচোন মই টোপনি হৈ গ'ল নেকি তোমাৰ টোপনি হৈ গ'ল সি পুৰা টোপনি মাৰিলে সি তাক মানে জেঠীমাকৰ কোলাত দি কেনে আমি অলপ ঘূৰিলোঁ ভিডিঅ' চিডিঅ' কৰিলোঁ কোৱা কেনেকুৱা লাগিছে তোমালোকৰ চবে কোৱা ভাল লাগিছে ফাইনেলি গাইজ খানা আহি গ'ল আমি প্ৰায় 1 ঘণ্টামানে ৰখিলোঁ এই বাইদেৱে মোক নান দি আছে বাইদেউ ইয়াতে কৰা কিমান বছৰ হ'ল ক'ত হয় আপুনি কাৰ্বি আংলং আচ্ছা
क्या मुर्ग मलाई मेथी मुर मलाई मेथी मालाई नाठी আৰু এইটো এটা আমাৰ চিকেন কাৰী এটা চিকেন কাৰী আৰু এটা মুৰ মালাই নাঠি মুখতে নাহে মুৰ মালাই নাঠি নে কি আৰু এটা চিকেন কাৰী এই দুটা লৈ পেলাই আমি খাই আছোঁ গাইজ খালো দিয়ক তামাম এতিয়াহে মস্ত বিল এখন আনি দিছে মালবা আছে নাই পকেটত গাইজ এতিয়া আমি আকৌ বাহিৰত ওলাই আহিলোঁ আৰু বাহিৰৰ পৰিৱেশটো গোটেই আপোনালোকক এবাৰ দেখাই দিছোঁ খুব ধুনীয়া চাৰিওফালে আৰু এইফালে ক'ৰবাত ঘূৰিব পৰা পাৰ্ক চাৰ্ক আছে গাইজ আগৰ ফালে চাওঁ নেকি যাব পাৰি যাবা নেকি গেজ হাউচ আছে বোলে সেনেকুৱা ঘূৰিব পাৰি অলপ গছ চছবিলাক ভাল লাগিছে আগৰ ফালে পাহাৰ আছে পাহাৰ যোৱা কেনেকৈ যাব যোৱা লাহে লাহে আহিবা এজন এজনকৈ আহিবা দেই বাবু দৌৰি আছে সি মানে সেনেকৈ আহিব বোলে মোক কৈছে ইয়াত ৰখি থাকিবা বুলি এই আহা লাহে লাহে আহিবা মই কিন্তু ইয়াতে ৰখি থাকিম দেই উল্টাকে নহয় ধুনুকে হেলি আছে ঐ গোটেইকেইটা এটা এটাকে হেলি আছে আৰু এইফালে এবাৰ দেখাই দিছোঁ চাওক কি ধুনীয়া মানে পৰিৱেশটো আৰু চাগে সেইফালেও কিছুমানে ফটো তুলি আছে এতিয়া আমি গৈ আছোঁ আগত যিহেতু আমি গাড়ী পাৰ্কিং কৰি থৈছোঁ তালৈকে গৈ আছোঁ তাৰপিছত আমি যাম আৰু ঘৰত যাম নেকি এইবাৰ ক'ত যাম আমি এইবাৰ ক'ত যাম এইবাৰ আমি চাওঁ ছায়েন্স মিউজিয়াম তাৰপৰা কলাক্ষেত্ৰ তাৰপৰা বালাজী এতিয়া বাজিল আমাৰ 4:30 ইমানে আমি চাব নাপাম ক'ৰবাত হয়তো এটা বা দুটা ঠাইত যাই কিনে আৰু ঘৰত যাম আৰু